ধুনীয়া তিলৰ গছ ভাল হৈছে নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰস্তুতি আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আহক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি মাৰ ঘৰলৈ বুলি আহিছোঁ পূজাৰ হয়নে এতিয়া কমলা বুলি পাইছোঁ পানী নিমাতী ঘাটত বহি আছোঁ এফালে চোৱা আমি নিমাতী ঘাটত বহি আছোঁ নাই ক'লৈ আহিছা আজি তুমি এনাই ঘৰলৈ নাওখনত উঠাৰ লগে লগে লাইফ জেকেটটো সকলোকে পৰিধান কৰিবলৈ দিয়ে আৰু তেওঁলোকে এখন ধুনীয়া ফটো মাৰে আৰু ক'লৈ দিয়ে নাজানো বাৰু ফটো মাৰিলোঁ কোনোবাই যদি মাজুলীলৈ যাম বুলি ভাবিছে তেতিয়াহ'লে এইখন ফেৰী আপোনালোকে ৰাতিপুৱা নিমাতীৰ ঘাটৰ পৰা যাব পাৰিব 8 মান বজাত যায় বেলেগ ডাঙৰ হয় বহুত ভাল লাগিল মোৰ গৈ সেইকাৰণে কাৰোবাৰ সুবিধা হ'বও পাৰে বুলি ভাবি পেলাই ভিডিঅ'টো দি এতিয়া মই ফেৰীৰ ওপৰত উঠি আছোঁ দেখিছেনে একদম পূৰা ৰ'দ দি আছে ওপৰৰ পৰা একদম মজা আছে নৈখনত হেৰি কৰি আছে ছোৱালী আৰু আইতাক বাপেকে ভিতৰত বহি আছে সকলো ব্যস্ত জাহাজৰ পৰা ধুনীয়াকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছে আৰু মানে 1.5 ঘণ্টাৰ সময় এনেই মানে গৈ আমনি লাগিছে যে সেইকাৰণে চবেই নিজৰ কি কৰিছে সকলোৱে নিজক লৈ ব্যস্ত হৈ আছে আৰু ফোন লৈছে ফটো মাৰিছে এইকণলৈ আহিলোঁ যে ইমান ধুনীয়া হাৱা মাৰিছে নহয় বহুত ভাল লাগিছে মানে তাৰপিছত মানে এতিয়া মোৰ জাহাজখন চাওকচোন ইফালে সৰু জাহাজ এখন আহিছে ইমান ভাল লাগিছে মই অকণমান তলৰ পৰা দেখুৱাইছোঁ দেই তলত বহি লৈ পেলাই দেখুৱাইছোঁ জাহাজখন মানে কাষেৰেদি নাই যোৱা বহুত দূৰেদি গৈছে তথাপিতো ইমান ওচৰৰ পৰা যোৱা নিচিনা লাগিছে বহুত ভাল লাগিছে বহুত দিনৰ পিছত মাৰ ঘৰলৈ বুলি একদম পূৰা ফেৰীত থিয় হৈ আহি আছোঁ বহা নাই দেই আজি বহুত আমনি লাগে মানে সেইকাৰণে অলপ বহি আহি আছোঁ দেউতাক আৰু ছোৱালী এডোখৰ ৰৈ আছে আৰু মই এডোখৰত ৰৈ আছোঁ ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো খুব ভাল লাগিছে মানে ফাইনেলি পাই গ'লোহি দেই এইবাৰ আৰু মানে জাৰ্ণিটো বহুত বেছি ভাল লাগিলে মানে আজি বাহিৰতে থাকিলোঁ ভিতৰত নোসোমালোঁ তেওঁ দেখিছেনে গাড়ী উঠাবৰ কাৰণে ৰেডি হ'লেই আৰু সকলো ৰেডি হৈছে বাকী এতিয়া আমি পাই গ'লোহি এতিয়া চিন্তাৰ কাৰণে অকণমান ভয়ো লাগে উপায় নাই আহিবই লাগিব মাৰ ঘৰত ফেৰীৰ পৰা নামিয়ে মই আপোনালোকক অকণমান দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো চাওকচোন ইমান ভাল লাগিছে নহয় সকলোৱে নিজৰ কামত ব্যস্ত চাওকচোন যিসকলে গাড়ী মানে ভাড়া মাৰে তেওঁলোকে কেনেকৈ মানুহক সুধিছে ক'লৈ যাব কি কৰিব আৰু ভাল লাগে পৰিৱেশটো মানে আৰু নিজৰ বাহন লৈ অহাসকলে নিজৰ বাহনত গৈছে আৰু গাড়ীত যোৱাসকলে গাড়ীত গৈছে বহুত ভাল লাগিলে এতিয়া আমি মাজুলীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ মাজুলীলৈ স্বাগতম লিখা আছে আৰু মই অকণমান দেখুৱাই দিম এই চাইডেদি আমি গৈ আছোঁ এতিয়া লখিমপুৰলৈ বুলি মাজুলীৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু গাড়ী ওপৰৰ পৰাই দেখুৱাইছোঁ দেই নামিবলৈ নহ'লে অকণমান দেৰি হৈ গৈছেগৈ আৰু ঘৰতো মাহঁতে খুব বাট চাই আছে যে দেৰি হ'লে মানে অকণমান গালি খাব লাগিব ঘৰত উপায় নাই এনেকৈ দেখুৱাইছোঁ আৰু বহুত দিনৰ মূৰত আহিলোঁ দেই আজি গাঁৱৰ পথাৰখনলৈ গাভৰুতে য'ত চব্জি তব্জি ছিঙি লৈছিলোঁ আজি বহুত দিনৰ মূৰত চব্জি ছিঙো বুলি আহিলোঁ কাইলৈ যোৰহাট যামগৈ সেইকাৰণে আজি অলপ বোলো চব্জি ছিঙি লওঁ এইবিলাক আমাৰ ইয়াৰ খেতিটো অকণমান বেলেগ এইবিলাক বাও ধানৰ খেতি তাৰ মাজেদি আহি আছোঁ এতিয়া আহি আমি মাহনিত লেহেতি বুটলিবলৈ আহিছোঁ দেই আৰু
ইমান ধুনীয়া ধুনীয়া তিলৰ গছ, এইবিলাক হৈছে তিলৰ গছ ফুলিছে। এতিয়া নেপালোঁ নিবৰ কাৰণে, মাঘৰ বিহুৰ কাৰণে একদম ধুনীয়াকৈ হৈ যাব। আমি ইয়াত একদম লেহেতি শাক ঢেৰ হৈ আছে। ইয়াত দেখিছেনে ভণ্টিজনীয়ে কি ধুনীয়াকৈ তুলি দিছে বেচেৰীজনী। 100 বছৰমান জীয়াই থাকক, আমাক লেহেতি ছিঙি ছিঙি খুৱাই থাকিবলৈ দেই। এজনী হৈছে আমাৰ বোৱাৰীজনী, পাই গ'লোহি। এতিয়া দেখিছে মই ছিঙি লওঁ, লেহেতি ছিঙিম। এয়া 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 হৈছে লেহেতি। যোৱাবাৰ মই যিবোৰ পথাৰত মানে মোৰ আগৰ ভিডিঅ'টোত যে ছিঙিছিলোঁ, সেইবিলাক লেহেতি মানে পথাৰৰ ধাননিৰ মাজত হোৱা লেহেতি। আৰু এয়া হৈছে আমাৰ মাহনিৰ মাজত হৈছে, দেখিছেনে? এইটো খাবলৈ বহুত টেষ্টি হয় আৰু বহুত কোমল হয়। কোনোবাই খাইছেনে জনাবচোন দেই। এইয়া দেখিছেনে ইমান কেনেকৈ যে ছিঙিছোঁ এইবোৰ, তথাপিতো খাবলৈ যে ইচ্ছা, তাত মানে এইবিলাক নাপায় মানে, সেইকাৰণে ভাবিলোঁ অলপমান তুলি লওঁ। আৰু মোৰ লগত এইকেইজনী লৈ আনিছোঁ তুলিবলৈ, ধুনীয়াকৈ তুলি আছে। বেচেৰীকেইজনী বহুত হেল্প কৰি দিছে দেই, বৰ ভাল পাইছোঁ দেই। মোৰ পৰা একদম বহুত বহুত আশীৰ্বাদ দিছোঁ দেই। তোমালোকে জীয়াই থাকা বহুত দিন, মোকে সদায় সদায় এনেকৈ তুলি তুলি খুৱাই থাকিব লাগিব, হয় নাই বাৰু? তিলনি মাজে মাজে এজনী আমাৰ বোৱাৰীজনী ঘৰৰ দেখিছেনে কেনেকৈ জুপি জুপি চাইছে। দেখি একদম পথাৰৰ সৌন্দৰ্য উপভোগ কৰিছে। পুৰণা গাঁওখন। মই এতিয়া দেখিছেনে কি ধুনীয়াকৈ এইবিলাক তুলিছোঁ। এইবিলাক মই এতিয়া কেমেৰামেনৰ হাতত দি দিছোঁ ফোনটো। মই ইমান সুন্দৰ সুন্দৰ লেহেতি হৈ গ'ল, ভাল লাগিছে। ফাইনেলি আহি নিজৰ ঘৰ পাই গ'লোহি। এতিয়া খুব বেছি ভাগৰ লাগিছে, বহুত দেৰি হৈ গ'ল। এতিয়া গধূলি 8টামান বাজিলে, হ'লেও মই সোনকালে পালোহি বাৰু, 5মান বজাত পালোহি। কিন্তু ভিডিঅ'টো কৰিব নহ'ল, এতিয়া শুবৰ সময় হৈ গ'ল। সেইকাৰণে ভাবিলোঁ আকৌ ভিডিঅ'টো কৰি লওঁ। আৰু ঘৰত কাইলৈৰ পৰা আকৌ ষ্টাৰ্ট হ'ব, ইউনিভাৰ্চিটি আপ ডাউন কৰিব লাগিব, বহুতখিনি কাম আছে। সেইকাৰণে বিশেষ ভিডিঅ' বনাবলৈ নহ'লেই। আৰু পূজাৰ বন্ধৰ সময়খিনি নতুন এটা ব্লগ দিলোঁ। আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কেনে লাগিছে জনাব। আৰু সকলোকে আজিলৈ এৰিছোঁ, বাই বাই।